হেল্ল' গুড মৰ্ণিং গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ সকলো ভালে আছে। মোৰ পিছে ভাল নাই। মই আজি 4 দিনৰ পৰা একদম জ্বৰত ভুগি আছোঁ। আজি অলপ ভাল পাইছোঁ, কালিৰ পৰা ভাল পাইছোঁ। এইকেইদিন 3 দিন মই একেবাৰে বিচনাতে। মোৰ বিহু এবাৰ বিচনাতে গ'ল। যিহেতু ঘৰতো কোনো নাছিলে, ভাবিছিলোঁ ঘৰলৈ যাম বুলি, কিন্তু যোৱা নহ'লে। কাৰণ বেমাৰ এনেকুৱা, আৰু যিহেতু কৰোণাৰ কেছেছবোৰ বাঢ়ি আছে, আৰু ময়ো তেনেকুৱা অট'মোবাইল ছেক্টৰ এটাত কৰোঁ, আৰু বহুত মানুহ লগ পাই থকা হয়। তো ভাবিলোঁ তেনেকুৱা ক'ভিডৰো চিমটমছে আছিলে। যদি হয় মোৰ অসুবিধা হ'ব ঘৰলৈ গ'লে, সৰু ল'ৰা ছোৱালী আছে। তো সেইকাৰণে ঘৰলৈ যোৱাটো নহ'লে। ভাবিছিলোঁ যদি ভাল নহয় ক'ভিড টেষ্টটো কৰাম, কিন্তু আজি অকণমান ভাল পাইছোঁ। চ' ক'ভিড টেষ্টটো নকৰাম আৰু। চাওঁ এইকেইদিন অকণমান ৰেষ্ট লৈ পিনে ডিউটি জইন কৰিব লাগিব। তো ৰাতিপুৱাতে, আজিতো ছানডে, ৰুমত কোনো নাই। এজনী নিজৰ ঘৰলৈ গৈছে, আৰু এগৰাকী আপোনাৰ ডিউটি কৰিব গৈছে। মই আজি 4 দিনৰ পৰা ৰুমত অকলে আছোঁ। আজিও অকলে। ভাবিলোঁ ছানডে ব্লগটোকে আৰম্ভ কৰোঁ, যিহেতু বনোৱা হয়, দিয়া নহয় ভিডিঅ'বোৰ। তো ভাবিলোঁ ভিডিঅ'বোৰ দি থকাটো ভাল আৰু নিজৰ ইউটিউব চেনেলৰ কাৰণে। তো ভাবিলোঁ ভিডিঅ'টো বনাওঁ। চাহটো খাই লওঁ। চাহত আজি মোৰ আছে লাল চাহ, চেনি নিদিয়া, মুড়ি লাড়ু, নিমকি, পিঠা, লাড়ু, নাৰিকল লাড়ু। এয়া আছিলে মই নহয়, মোৰ লগৰজনীৰ ফ্ৰেণ্ডে আনি দিছিলে। মই বনোৱা নাই, একো বনোৱা নাই বিহুত। চাওঁচোন যদি আজি পাৰোঁ নিমকি দুটামান ভাজিম বুলি ভাবিছোঁ। তেন্তে দিনটো আৰম্ভ কৰোঁ। দোকান কিবা কিবি বস্তু ল'বলৈ আছে। আহি পিনে কিবা এটা বনাম, দেখাম আপোনালোকক। বস্তু মই লৈ আহিলোঁ। মই বজাৰ কৰি পালোঁহি। এটা কথা খালি ক'ব লাগিব যে এই জ্বৰটোৱে মানে মানুহক বহুত বেয়াকৈ উইক কৰি পেলাই। মই যোনটো ৰাস্তা সদায় অহা যোৱা কৰোঁ, সেইটো ৰাস্তা গৈ আহিবলৈ মোক বহুত ভাগৰ লাগি গৈছে, আৰু মোৰ মাথাটো ইমান ঘূৰাইছে ৰাস্তাত। এটা সময়ত এনেকুৱা লাগিলে কিয় আহিলোঁ, এনেকুৱা নিচিনা লাগি গ'ল। যি কি নহওক গৈ আহিলোঁ। আৰু এটা কথা গম পোৱা গৈছে, বেমাৰটো হ'লে খোৱা বোৱাত বহুত ধ্যান দিব লাগিব। যিহেতু মই ইয়াতে ৰুমত অকলে আছিলোঁ, আৰু দিনটো মই একো বনাই খাব নোৱাৰিলোঁ। এবাৰ মাৰ ভাত বনাওঁ, সেইটোৱে খাই গধূলিও খাওঁ। কেতিয়াবা মেগী খালোঁ। এনেকৈ খাই মানে মই থাকি গ'লোঁ, আৰু চাগে সেইটো কাৰণে মোৰ গাটো বহুত বেছি বেয়া হৈ গৈছে। চ' এতিয়া অকণমান থিয় হ'ব পাৰিছোঁ, নিজে কিবা বনাব পাৰিছোঁ। নিজে বনাই ভালকৈ নিজক কেয়াৰ ল'ব লাগিব। তেন্তে আজি যি বস্তু আনিছোঁ মই, তাৰ পৰা ভাবিছোঁ নিমকি দুটামান বনাম, আপোনালোকক দেখাম মই নিমকি কেনেকৈ বনাওঁ। আচলতে মই নিজে অকলে কেতিয়াও নিমকি বনাই পোৱা নাই, তো এইবাৰ ভাবিছোঁ ট্ৰাই কৰিম বুলি। চ' চাই থাকিব ব্লগটো। বাজি গ'ল 12টা। মই ভাত বনালোঁ, চব্জি বনালোঁ। চব্জিত তেনেকুৱা একো নহয়, ভাজি বনাইছোঁ। এতিয়া দৌৰফালে পানী গৰম কৰিছোঁ। যিহেতু মোৰ চুলিখিনি আজিৰ পৰা মই মঙলবাৰে ধোৱা, এসপ্তাহ হ'বলৈ হৈ গ'ল ধোৱা নাই। তো সেইকাৰণে ভাবিছোঁ ৰ'দতে ধুম এতিয়া। চাওঁ, ধুই পিনে ভাত খাম ভাবিছোঁ। তাৰপিছত দুটামান ভিডিঅ' বনাম ভাবিছোঁ। আকৌ নিমকি বনাম বুলি ভাবি আছোঁ। চাই থাকিব এনেকৈ। আৰু আজি মোৰ ফ্ৰেণ্ড এজনী আহিম বুলি কৈছে আমাৰ ৰুমলৈ, তাইকো লগ কৰাই দিম। বহুত দিন হ'ল পিছে মই তাইক লগেই পোৱা নাই। তাই তিনিচুকীয়াতে কৰে, HDFCত, গীতাশ্ৰী। বহুত দিন হ'ল আমি তিনিচুকীয়াতে যদিও থাকে তাই, বা মই তিনিচুকীয়াতে আছোঁ, কিন্তু একদম লগ পোৱা নহয়। কাৰণ তাই ডিউটি বহুত দেৰিলৈকে হয়, মোৰতো 6টা বজালৈকে হয় আহি পিনি, আৰু মোৰ তিনিচুকীয়া টাউনৰ পৰা বহুতখিনি আহিব লগা হয়, সেইকাৰণে লগ নাপাওঁ। ভাবিছোঁ আজি যদি পাৰোঁ লগ কৰিম বুলি। চাওঁচোন কি হয়। ইয়াৰ পিছত দেখাই থাকিম, ভিডিঅ'টো চাই থাকিব। আৰু মই কি বনাইছোঁ দেখাইছোঁ আপোনালোকক। অকলৰ কাৰণে ভাজি, গৰম ভাত, কি আছে সেইখিনিৰ লগতে খাই আজি দিনৰ সাজটো এনেকৈ কটাই দিম। ইয়াৰ পিছত চাওঁচোন কি বনাব পাৰোঁ। আৰু যিহেতু মই দৰৱ এটা খাই আছোঁ কাৰণে মাছ মাংস খোৱা মানা আছে, কাৰণে মাছ মাংস নাই খোৱা। আৰু যিহেতু এনেও গা বেয়া, মাছটো খাব নোৱাৰোঁ, মাংসও দৰৱৰ কাৰণে খাব পৰা নাই।
গৰম পানী আনি চুলিখিনিও গৰম পানী ধুই দিছোঁ। ইয়াতে চেম্পু দি তাৰমানে ৰ'দত ধুই দিছোঁ। আৰু মই আৰু এটা ৰেচিপি চাব আছে, নিমকি কেনেকৈ বনায় জানো, তথাপিও অলপ চাব লাগিব। কিছুমান ট্ৰিকবোৰ থাকে, সেইবোৰ এপ্লাই কৰিলে ভাল হয়। চাই লওঁ ভিডিঅ'। চ' ওপৰৰ পৰা কাপোৰ লৈ আহিলোঁ। আজি তুলি লেপ ৰ'দাইছিলোঁ, যিহেতু এইকেইদিনটো একদম গাৰ অৱস্থা নাছিলে। আজি অকণমান ভাল পাইছোঁ। চ' এতিয়া জাপি লওঁ, তাৰপিছতে মেকআপৰ ভিডিঅ' এটা বনাম ভাবিছোঁ। চ' ফাইনেলি এইখিনি চাফা কৰিলোঁ। এতিয়া ভাবিছোঁ কিবা এটা ক্ৰিয়েট কৰোঁ। আৰু দেখিছে বেমাৰ হৈছিলে যে, অকণমান কাম কৰি উশাহটো চুটি হৈ গৈছে। চ' কি ভিডিঅ' বনাওঁ তাকে ভাবি আছোঁ। কিবা এটাতো বনাব লাগিব। তেন্তে বলক এইটো ভিডিঅ' আৰম্ভ কৰোঁ, আপোনালোকক দেখাই গৈ থাকিম। চ' মই এইটো লুক ক্ৰিয়েট কৰিলোঁ। নাজানো কেনেকুৱা হৈছে, বহুত ভাবি কি ক্ৰিয়েট কৰোঁ, কি বনাওঁ, কি নবনাওঁ ভাবিলোঁ যে এটা লুক ক্ৰিয়েট কৰোঁ। খুব ইউটিউববোৰত দেখাই থাকে যে মানে কাৰোবাৰ লুক এটা আকৌ কপি কৰি বনায়। তো মই ভাবিলোঁ মই দীপলিনা বা এটা ফটোৰ কপি দেখিলোঁ, ভাল লাগিলে ফটো কপি মোক, এইটো ক্ৰিয়েট কৰিব চেষ্টা কৰিলোঁ। আৰু এতিয়া দুকপিমান ফটো লৈ লওঁ, তাৰপিছতে আৰু দিনটোৰ কামবোৰ কৰি যাম। মেকআপ ৰিমুভ কৰিলোঁ। এতিয়া বলক বনাওঁ আমি নিমকি। প্ৰথমে মই ময়দা লৈ লৈছোঁ। ইয়াৰ পাছতে মই লৈছোঁ জিৰা, তাৰপিছত নিমখ লৈছোঁ সোৱাদ অনুসৰি, আৰু এনেকৈ প্ৰয়োজন অনুসৰি আপোনাৰ পতঞ্জলি ৰাইচ ব্ৰেন অইল লৈ লৈছোঁ। ভালদৰে এনেকৈ মিহলাই ল'ব। ইয়াৰ পিছতে চাব যে এনেদৰে যাতে মানে তেলখিনি মিহলোৱাৰ পিছত এনেকৈ লাডু বনে। তাৰপিছতে অলপ গৰম পানী লৈ ধুনীয়াকৈ আটা সনা নিচিনা সানি লৈছোঁ। অলপ পানী ব্যৱহাৰ কৰিব লাগে, নহ'লে বেছি ঢিলা হৈ গ'লে দিগদাৰ হৈ যাব। এয়া মোৰ ডো ৰেডি হৈ গ'ল। অলপ দেৰি থৈ মই ধুনীয়াকৈ বেলি পিনি কাটি এনেদৰে ভাজি ল'লোঁ। খালি ভাজোঁতে গেছটো বেছি ডাঙৰ কৰিব নালাগে, নহ'লে পটককৈ জ্বলি যায়। এয়া মোৰ হৈ গৈছে নিমকি মচমচীয়া। এনেই মোৰ নিমকি বনাই শেষ হৈ গৈছে আৰু মানে কমপ্লিট হৈ গ'ল। এতিয়া এইখিনি টেমাত ভৰাই থৈ দিম। এতিয়া অকণমান মই লওঁ ৰেষ্ট। দিনটো মই অকণমানো শুব পৰা নাই। চ' অলপ ৰেষ্ট লৈ উঠিলোঁ। এতিয়া খাই আছোঁ চাহ আৰু চানা আৰু ব্ৰেড খাই আছোঁ। তো আজিৰ ভিডিঅ'টো ইমানেই ৰাখোঁ। আকৌ নেক্সট ছানডে বা স্পেচিয়েল কিবা এটা যদি কৰোঁ তেতিয়া ব্লগ বনাম, তেতিয়া লগ পাম। তেন্তে আজিলৈ ৰাখিছোঁ, বাই। আৰু এটা কথা ক'ব পাহৰি গ'লোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি দিব।